সেই বন্ধু-বান্ধৱীসকল পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টোত চাই খুবেই বেছি ভাল পাব, কিয়নো আজিৰ ভিডিঅ'টোত আপোনালোকে কেইখনমান খুব সুন্দৰ ঠাই আপোনালোকে দেখা পাব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, কিনো আপোনালোকক সুন্দৰ ঠাই মই দেখুৱাওঁ আৰু সেই ঠাইকেইডোখৰ ক'ত আছে সেয়াও নিশ্চয় আপোনালোকে গম পাব। গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তেনেহ'লে আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেদৰে আমি আহি ওদালগুৰি টাউনখনত আহি পালোহি। এয়া দেখিছে আপোনালোকে ওদালগুৰি টাউন হয়, খুব সুন্দৰ হয়। এয়া আপোনালোকে দেখা পাই আছে আৰু ইয়াৰ পৰা বেছি দূৰ নহয়, অৱশ্যে ইয়াৰ পৰা প্ৰায় 10-15 কিলোমিটাৰ গ'লে আমি সেই ঠাইকেইডোখৰ দেখিবলৈ পাম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। গতিকে সেই ঠাইকেইডোখৰ আমাৰ লগতে আপোনালোকে সুন্দৰভাৱে উপভোগ কৰি যাব। এয়া দেখিছে খুব সুন্দৰ এখন টাউন, অৰ্থাৎ ওদালগুৰি। চাবৰ কাৰণে আহি আছিলোঁ, সেই ঠাইখনত আহি আমি পাইছোঁ। এয়া আপোনালোকে দেখা পাইছে ভূটানত আহি আমি সোমালোহি। ভূটানত আহিলে আপোনালোকে এটা বস্তু আনিব নাপাহৰিব, আপোনালোকে ভোটাৰ আই কাৰ্ডটোৰ লগত লৈ আনিব, কাৰণ লগত যদি ভোটাৰ আই কাৰ্ড নাথাকে তেতিয়াহ'লে ভূটানত সোমাব নিদিব। সেইকাৰণে আপোনালোকে ভোটাৰ আই কাৰ্ডটো লৈ আহিব। এনেদৰে ভূটানৰ যিখন হেংগিং ব্ৰিজ আছিলে, সেই হেংগিং ব্ৰিজতে দুখনমান ফটো উঠিলোঁ। বিশেষভাৱে তেনেকুৱা ভিডিঅ' ইয়াত কৰা নহ'ল আৰু এয়া দেখা পাইছে কেইখনমান ফটো মানে তাত উঠিলোঁ আৰু ইমান ধুনীয়া এটা লোকেশ্যন হয়। গতিকে তাত আপোনাৰ ফটো যদি উঠা নাযায় তেতিয়াহ'লে আৰু কেনেকৈ হ'ব। গতিকে লগৰ বন্ধুকেইজনৰ লগত আমি এনেদৰে ফটো উঠি তাৰ পৰা আমি ওলাই আহিলোঁ। এনেদৰে আমি কিছু সময় তাত থকাৰ পাছত এইবাৰ ওচৰতে থকা ভৈৰৱকুণ্ড চাবৰ কাৰণে আমি গুচি আহিলোঁ। এয়া দেখিছে ভৈৰৱকুণ্ডৰ পৰিৱেশ, কি সুন্দৰ এটা পৰিৱেশ। আৰু বৰ্তমান সময়ত ভৈৰৱকুণ্ডত এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা যায় যদিও নৱেম্বৰ-ডিচেম্বৰ মাহত ইয়াৰ পৰিৱেশটো সম্পূৰ্ণৰূপে বেলেগ হৈ পৰে। আৰু এই ঠাইডোখৰ চাবৰ কাৰণে বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ লোক আহি থাকে আৰু মই অৱশ্যে এই ঠাইডোখৰ চাবৰ কাৰণে আহিব পৰা নাছিলোঁ। আৰু যিহেতু গৰমৰ বন্ধ চলি আছিলে আৰু লগৰ বন্ধুকেইজনেও লগ ধৰিলে, সেইকাৰণে এই সুন্দৰ ঠাইডোখৰ চাবৰ কাৰণে গুচি আহিলোঁ। এইবাৰ আমি ভৈৰৱকুণ্ডৰ পৰা ওলাই আহি ওদালগুৰি জিলাতে থকা পানেৰী টি ষ্টেট চাবৰ কাৰণে আমি গৈ আছোঁ। সেই টি ষ্টেটখনো খুব সুন্দৰ হয়, আপোনালোকে চাই থাকিব। এয়া আমি পানেৰী টি ষ্টেটত আহি পালোহি। দেখা পাইছে কি সুন্দৰ এখন টি ষ্টেট হয় আৰু এই টি ষ্টেটখন বিশেষকৈ ব্ৰিটিছৰ দিনৰে হয় বাৰু।